ইমান ধুনীয়া কণ্ডিশ্যনত আছে। তো ইয়াতকৈ কমত আপোনালোকে গাড়ী পাব নেকি গাইজ? ইয়াতকৈ কমত আৰু আপোনালোকে নাপায়। তো বিহু সময় চলি আছে, এতিয়া স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰক আৰু বুকিং কৰক। আমি এবাৰ হণ্ডা চিটি দেখুৱাইছোঁ। হণ্ডা চিটি বহুতে বিচাৰি থাকে, একদম ধুনীয়া কণ্ডিশ্যনত এখন হণ্ডা চিটি আছে, আপোনালোকক দেখুৱাই দিছোঁ। তো দাদা এইখন কিমান চনৰ? আৰু এখন আপোনাৰ 2014 হয়। 2014 অৰিজিনেল পেইণ্টত আছে গাড়ী। হয়, 430 আস্কিং প্ৰাইচ। 430, 4,30,000 টকাত হণ্ডা চিটি পাই আছে গাইজ, একদম ধুনীয়া কণ্ডিশ্যনত। 2014 মডেল। 14 মডেল। গাড়ী কণ্ডিশ্যন কিন্তু একদম ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰটো মই দেখুৱাই দিছোঁ, চাওক একদম ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যনত আছে গাড়ীখন, দেখুৱাই দিছোঁ। এখন ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। কিমান দিলে ওলাব? এখন 80,000 টকা দিলে ওলাই যাব। 50ত ওলাবনে নাই? 50তে ওলাই দিম। তো 50,000 টকা দিয়ক আৰু আপোনালোকে 2017 চনৰ এল্ট' লৈ যাওক। বিহুৰ সময় চলিছে, যদি এখন ছেকেণ্ড হেণ্ডত এল্ট' বিচাৰি আছে আপোনালোকে ৰেবা অটোত আহক। 50,000 টকা আপোনালোকে হাতত লৈ আহক। যদি বাজেটৰ কিবা ইছ্যু আছে 50,000 টকাত গাড়ী ওলাই লৈ যাব পাৰিব। তো ভোগালী বিহুৰ সময় চলিছে, আপোনালোকে বাৰু ছেকেণ্ড হেণ্ডত এখন গাড়ী বিচাৰিছে নেকি? যদি গাইছে আপোনালোকে ছেকেণ্ড হেণ্ডত এখন গাড়ী বিচাৰিছে নহয়, তেন্তে আজি ভিডিঅ'টো স্পেচিয়েলি আপোনালোকৰ বাবে। আজি মই আহিছোঁ ৰেবা অটো। লোকেশ্যন আপোনালোকক ভিডিঅ'ৰ মাজত দি আছোঁ। তাৰ আগতে ক'ব বিচাৰিছোঁ, যিসকল ভিউৱাৰ্ছে চেনেলত নতুনকৈ আহিছে সোনকালে ছাবস্ক্ৰাইব কৰি চেনেলটো 50K 1 লাখ কৰি দিয়ক গাইজ। সোনকালে কৰক। আৰু আপোনালোকে গম পাইছে গিভাৱে আহি আছে, 10K আপোনালোকে কৰি দিছে, ধন্যবাদ। আপোনালোকক মই গিভাৱে দিম, কেতিয়া দিম আপোনালোকক মই ইনষ্টাগ্ৰামত কৈ দিম। তো আপোনালোকে মোৰ ইনষ্টা একাউণ্টটো ফ'ল' কৰিবলৈ একদমেই নাপাহৰিব। তো আজিৰ ভিডিঅ'ত গাইছে আপোনালোকে ইয়াতে 1 লাখ 1.5 লাখ এনেকুৱা দামৰ পৰা গাড়ী পাব। কোনখন গাড়ী কিমান দাম হয় ভিডিঅ'ৰ মাজত গোটেই ডিটেইলছ আপোনালোকক দি আছোঁ। ভিডিঅ' স্কিপ নকৰাকৈ চাব। তো বেছি দেৰি নকৰোঁ গাইজ, বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। তো গাইজ এতিয়া আপোনালোকক গাড়ী কালেকশ্যন অকণমান দেখুৱাই দিছোঁ। চাওক ৱেগেনাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আমি। ৱেগেনাৰৰ পৰা ষ্টাৰ্ট কৰি ইয়াতে চাওক প্ৰিমিয়াম যিবোৰ দামী গাড়ী আছে ইফালে আছে, দেখুৱাই দিছোঁ। ইন'ভা, বলেৰ', বিভিন্ন ধৰণৰ গাড়ী আছে গাইজ। i20 দেখুৱাই দিছোঁ গাইজ, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ i20 ইয়াতে পাব। আৰু লগতে এখন ফ'ৰ্ড ফিগ' আছে, দেখুৱাই দিছোঁ। আৰু পিছফালে আৰু গাড়ী আছে। এয়া চাওক গাড়ী ভৰ্তি হৈ গৈছে, একদম গাড়ী মেলা বুলি ক'ব লাগিব। ডাষ্টাৰ একদম ধুনীয়া কণ্ডিশ্যনৰ ডাষ্টাৰ আছে। ইফালে আৰু গাড়ী আছে, দেখুৱাই দিছোঁ চাওক। তো গোটেইখিনি দেখুৱাই আছোঁ ভিডিঅ'ৰ মাজত। কোনখন গাড়ী কিমান প্ৰাইচ হয় ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাব গাইজ। ৰেবা অটোৰ ভিতৰলৈ সোমাই আহিছোঁ। ৰেবা অটোৰ ফালৰ পৰা দাদা মোৰ লগত আছে, ৰেবা অটোৰ অনাৰ। নমস্কাৰ দাদা। নমস্কাৰ। পোনপ্ৰথমে ভোগালীৰ শুভেচ্ছা আপোনালৈ। তোমাকো শুভেচ্ছা থাকে। অ'কে, তো ভিডিঅ'ৰ ষ্টাৰ্টিঙত আপোনালোকৰ এড্ৰেছটো এবাৰ জনাই দিব। এড্ৰেছটো আমাৰ সংগ্ৰাবাৰী বৰবাৰী বুলি কয়, অপজিট পদ্মাৰ ছাৰ্ভিচিং চেণ্টাৰৰ অপজিট। হয়, বৰবাৰী VIP ৰোডত আপোনালোকে ডিলাৰখন পাই যাব, অপজিট পদ্মাৰ ছাৰ্ভিচ চেণ্টাৰ। ইয়াতে পাই যাব ডিলাৰখন। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই নাম্বাৰ দি দিম, স্ক্ৰীণত মই নাম্বাৰ দি দিম। কিবা অসুবিধা হ'লে আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰিব। গুগল মেপত পাৰিলে আহিব। গুগল মেপতো আহি যাব। গুগল মেপত পাৰিলে আহি যাব। হয়, তো চিন্তাৰ কোনো কাৰণ নাই, গুগল মেপত আপোনালোকে লোকেশ্যন পাই যাব। তো গাইজ আপোনালোকক মই ইণ্ট্ৰত অলৰেডি দেখুৱাই দিলোঁ যে ইয়াতে গাড়ী কালেকশ্যন বহুত গাড়ী আছে। তো ভিডিঅ'টো একদমেই স্কিপ নকৰিব। আৰু আজি ভিডিঅ'ত মই ট্ৰাই কৰিম অকণমান সোনকালে দেখুৱাবলৈ ট্ৰাই কৰিম, কিয়নো গাড়ী ইয়াতে বহুত গাড়ী আছে। 100খন 200খন মান গাড়ী আছে। আপোনালোকক জল্দি দেখুৱাব লাগিব, মানে সোনকালে দেখুৱাব লাগিব। ইয়াৰ চাওক ৰেবা অটোৰ বৰ্ড লাগিয়ে আছে। তো আমি ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিম। ৱেগেনাৰ পৰা আমি ষ্টাৰ্ট কৰি দিম। তাৰ আগতে গাড়ী দাদাই দেখুৱাব। কিষাণুদা মোৰ লগত আছে। নমস্কাৰ দাদা। আজি ভিডিঅ'ত আপোনালোকৰ ইয়াত গাড়ী কিমান মানৰ পৰা আছে? গাড়ীটো আমাৰ 1.5 লাখৰ পৰা আৰম্ভ হৈ যায়। ইয়াতে 1.5 লাখৰ পৰা 1.5 লাখৰ পৰা পাই যাব। ৱেগেনাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এখন হৈ গ'ল আপোনাৰ 2012 মডেল মেনুৱেল। এখন আপোনাৰ 60,000 ৰানিং হৈছে। অ'কে, 2,25,000 আস্কিং প্ৰাইচ আছে। প্ৰাইচটো নেগচিয়েবল হয়। 2,25,000 আস্কিং প্ৰাইচ। ৱেগেনাৰ 2000 কিমান চন? 2012 চনৰ ৱেগেনাৰ দেখুৱাই দিছোঁ ভিতৰটো। চাওক গাড়ীৰ কণ্ডিশ্যন খুবেই ধুনীয়া। ইণ্টেৰিয়ৰ কণ্ডিশ্যন দেখুৱাই দিছোঁ, একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। ৱেগেনাৰ কোনোবাই যদি বিচাৰি আছে 2012 ৱেগেনাৰ আপোনালোকে প্ৰাইচটো কিমান ক'লে? 2,25,000 2,25,000। মোৰ ভিডিঅ' চাই আহিলে নেগচিয়েট হ'বনে? হৈ যাব। হয়, ভিডিঅ' চাই আহক, নেগচিয়েট হৈ যাব। নেক্সট আৰু এখন দি দিয়া হ'ব তাতে। এখন হৈ গ'ল 2018 মডেল অট'মেটিক হয়। এখন আপোনাৰ 380 আস্কিং প্ৰাইচ আছে। অ'কে, এখন আপোনাৰ 30,000 ৰানিং।
গাড়ী 30,000 কণ্ডিশ্যন running। পুৰা ধুনীয়া হৈ আছে, চাব পাৰে। হয়, গাড়ী কণ্ডিশ্যন খুবেই ধুনীয়া গাইজ, দেখুৱাই দিছো মই। গাড়ী কণ্ডিশ্যন একদম ধুনীয়া। ৱেগনাৰ মাত্ৰ 30,000 ৰানিং, 2018 চনৰ মডেল। কিমান ৰাখিছে? এখন 330। 330, 3,30,000 টকাত লৈ যাওক। চাওক ইণ্টেৰিয়ৰ দেখুৱাই দিছো, কি ধুনীয়া কণ্ডিশ্যন। দেখিছে গাইজ, ইণ্টেৰিয়ৰ একদম ধুনীয়া কণ্ডিশ্যন আছে গাড়ী। চাওক তো বহুতে বলেৰো বিচাৰি থাকে গাইজ, আপোনালোকক বলেৰো এখন আছে, দেখুৱাই দিছো। দাদা ইয়াৰ প্ৰাইচ কিলোমিটাৰ গোটেইখিনি জনাই দিব। এখন আপোনাৰ 2021 হয়, Okay. B6 মডেল। এখন 740 আস্কিং আছে, 1 লাখৰ তলত ৰানিং আছে গাড়ী। বলেৰো দেখুৱাই দিছো। বলেৰো কি মডেল? এখন B6। B6 দেখুৱাই দিছো। গাড়ীৰ কণ্ডিশ্যন ধুনীয়া কণ্ডিশ্যনত আছে। ইণ্টেৰিয়ৰ দেখুৱাই দিছো গাইজ, চাওক ইণ্টেৰিয়ৰ দেখুৱাই দিছো। 7 কিমান ক'লে? এখন 740। 740। অ'কে, নেক্সট ইন'ভা দেখুৱাই দিছো আপোনালোকক। এখন ইন'ভা 2014 মডেল। অ'কে, এখন 740 আস্কিং আছে। অ'কে দেখুৱাই দিছো। গাড়ীৰ কণ্ডিশ্যন চাওক, একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। 740। 740 পৰা কিমান মান কমি যাব? ভালেখিনিয়ে হৈ যাব, নেগোচিয়েবল হয় প্ৰাইচটো, ভালেখিনি ডিছকাউণ্ট আৰু হৈ যাব। ফাইনেন্সত কিমান দিলে ওলাই যাব গাড়ীখন? ফাইনেন্সত ধৰক 1.5 লাখ টকা তাত। 1.5 লাখ টকা দিলে আপোনালোকে ইন'ভা লৈ যাব পাৰিব। চাওক দেখুৱাই দিছো, ইন'ভাৰ দৰে গাড়ী আপোনালোকে 1.5 লাখ টকাত ইয়াতে ফাইনেন্স কৰিব পাৰিব। নেক্সট এখন আপোনাৰ হৈ গ'ল ক্ৰেটা 2015 মডেল। অ'কে, এখন 680 ৰাখা আছে প্ৰাইচটো। 680। ব্লেক কালাৰ, হাই ডিমাণ্ডৰ গাড়ী হয়। অ'কে দেখুৱাই দিছো ক্ৰেটা। ভিতৰটো এবাৰ দেখুৱাবলৈ যত্ন কৰিম। গাড়ীখন লক আছে, আপোনালোকক দেখুৱাব পৰা নাই। তো 6,80,000 টকা প্ৰাইচ ৰাখিছে। মোৰ ভিডিঅ' চাই আহিব, নেগোচিয়েট হৈ যাব। আৰু আপোনালোকে মোৰ চেনেলৰ নামটো KL ইনফটেক বুলি ক'বলৈ একদমেই নাপাহৰিব, তেতিয়াহে নেগোচিয়েট আপোনালোকে গাড়ীবোৰত লাভ কৰিব। নেক্সট এখন ক্ৰেটা 2021 মডেল। অ'কে, এখন 42,000 ৰানিং আছে মাত্ৰ। 9,10,000 আস্কিং প্ৰাইচ আছে। 9,10,000 আস্কিং প্ৰাইচ। 9,10,000। তো 9 লাখে ধৰিছো। চাওক এটা একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। মাত্ৰ 40,000 কিলোমিটাৰ চলা গাড়ী। টায়াৰৰ কণ্ডিশ্যন দেখুৱাই দিছো, খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। চাওক মাত্ৰ 40,000 কিলোমিটাৰ চলা গাড়ী। কিমান চনৰ? এখন 2021 হয়। 2021 দেখুৱাই দিছো ইণ্টেৰিয়ৰটো। চাওক মিউজিক চিষ্টেম, AC, এয়াৰবেগ গোটেইখিনি লাগি আছে ন? গোটেইখিনি আছে। চিন্তা কৰিব নালাগে, গোটেইখিনি লাগি আছে। ফুল ফেচিলিটি আছে গাড়ীখনত। কোনোবা যদি বিচাৰি আছে আপোনালোকে স্ক্ৰীনত নাম্বাৰ দেখি আছে, সোনকালে কণ্টেক্ট কৰক। নেক্সট এখন হৈ গ'ল আপোনাৰ 2016 মডেল ক্ৰেটা। অ'কে, এখন 630 আস্কিং প্ৰাইচ। 630 দেখুৱাই দিছো। 2016 চনৰ ক্ৰেটা 630, 6,30,000 টকাত পাই যাব। গাড়ীৰ কণ্ডিশ্যন খুব ধুনীয়া কণ্ডিশ্যনত আছে গাইজ। তো কোনোবাই যদি ক্ৰেটা বিচাৰি আছে, আপোনালোকক যেনেকুৱা মডেল লাগে, আপোনালোকে 3খন ক্ৰেটা আছে, বেলেগ বেলেগ ইয়াৰৰ আছে, বেলেগ বেলেগ মডেল আছে। আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰক, গোটেই ডিটেইলছ পাই যাব। নেক্সট এখন হৈ গ'ল আপোনাৰ i10। i10 দেখুৱাইছো। এখন 2014 মডেল। অ'কে, এখন আস্কিং প্ৰাইচ আছে 2,25,000। 2,25,000 টকাত i10। চাওক দেখুৱাই দিছো, 2,25,000। অ'কে, নেক্সট ইফালে গৈছো। এখন হৈ গ'ল আপোনাৰ পলো, টপ মডেল হয় এখন। Okay. 14 ফাৰ্ষ্ট অনাৰ গাড়ী হয়। 270 আস্কিং প্ৰাইচ আছে। 2,70,000 2,70,000 আস্কিং টপ প্ৰাইচ। মডেল ফাৰ্ষ্ট অনাৰ গাড়ী। অৰিজিনেল পেইণ্টত আছে নে? অৰিজিনেল পেইণ্টত আছে গাড়ী। দেখুৱাই দিছো, গাড়ী অৰিজিনেল পেইণ্টত আছে গাইজ। চিন্তাৰ কোনো কাৰণ নাই। আমি এবাৰ হণ্ডা চিটি দেখুৱাইছো। হণ্ডা চিটি বহুতে বিচাৰি থাকে, একদম ধুনীয়া কণ্ডিশ্যনত এখন হণ্ডা চিটি আছে, আপোনালোকক দেখুৱাই দিছো। তো দাদা এইখন কিমান চনৰ? আৰু এখন আপোনাৰ 2014 হয়। 2014 অৰিজিনেল পেইণ্টত আছে গাড়ী। হয়, 430 আস্কিং প্ৰাইচ। 430, 4,30,000 টকাত হণ্ডা চিটি পাই আছে গাইজ, একদম ধুনীয়া কণ্ডিশ্যনত। 2014 মডেল গাড়ীৰ কণ্ডিশ্যন কিন্তু একদম ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰটো মই দেখুৱাই দিছো। চাওক একদম ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যনত আছে গাড়ীখন, দেখুৱাই দিছো। একদম ধুনীয়া কণ্ডিশ্যনত আছে। ভিডিঅ' চাই আহক, কিবা এটা নেগোচিয়েট হৈ যাব। তো কোনোবাই যদি বিহুৰ সময়ত হণ্ডা চিটি এখন বিচাৰি আছে, আপোনালোকে ৰেবা অটোত আহক, ইয়াতে একদম ধুনীয়া কণ্ডিশ্যনত হণ্ডা চিটি পাব। নেক্সট এখন আছে আপোনাৰ i20 2023-ৰ।
ওকে মাত্ৰ 24000 চলিছে গাড়ী মাত্ৰ 24000 চলা i20 টপ মডেল উইথ সানৰুফ আছে এখন আস্তা সানৰুফ আছে অপচনেল টপ মডেল ওকে 780 আস্কিং প্ৰাইস 780 চাওক ব্ল্যাক কালাৰত কিমান ধুনীয়া লাগিছে i20 আস্তা টপ মডেল গাড়ী গাইছ 2000 কিমান চন 2023 ৰ 2023 ৰ গাড়ী নতুন গাড়ী বুলি ক'ব লাগিব গাইছ 2023 ৰ গাড়ী একদম ব্র্যান্ড নিউ কন্ডিশন গাড়ী একদম ধুনীয়া হৈ আছে ইন্টেৰিয়ৰটো দেখুৱাই দিছো আপোনালোকক 7,80,000 টকা প্ৰাইস ৰাখিছে এখন নতুন কিমান মান আহে এখন নতুন 12 ৰ ওপৰত আহে হয় নতুন ল'ব গ'লে গাইছ আপোনালোকে 12 লাখৰ ওপৰত আপোনালোকে দিব লাগিব তো 780 আপোনালোকে এইখন গাড়ী পাই আছে বেয়া দিল নহয় গাইছ ভাল প্ৰাইসত পাই আছে যদি কোনোবা পাৰ্টি ইন্টাৰেস্টেড আছে কন্টাক্ট কৰক সোনকালে আহক বিহুৰ সময় চলিছে আপোনালোকে দেৰি নকৰিব নেক্সট এখন হৈ গ'ল ফিগো এখন যাক কম দামত গাড়ী যোনে বিচাৰে ৰাফ ইউজৰ কাৰণে এখন পাই যাব 1,40,000 আস্কিং প্ৰাইস হয় নেগোশিয়েবল হৈ যাব প্ৰাইসটো 1,40,000 আস্কিং প্ৰাইস কিমান চনৰ গাড়ী এখন 10ৰ 10ৰ তো ফৰ্ড ফিগো দেখুৱাই দিছো আপোনালোকে যদি কোনোবা ৰাফ ইউজ কৰিব বিচাৰে এখন গাড়ী লৈ যাব পাৰে 2010ৰ গাড়ী 1,40,000 টকা প্ৰাইস ৰাখিছে ভিডিও চাইলে অকমান কমি যাব ন কমি যাব প্ৰাইসটো কমি যাব এখন ফাইনান্সত কিমান দিলে আহিব এখন ফাইনান্স নহব কেছত ল'ব লাগিব কেছত হ'ব এখন তো ডাইৰেক্ট কেছত ল'ব লাগিব গাইছ আপোনালোকে অন টেবল কিবা এটা ডিসকাউন্ট পাই যাব 1,40,000 টকা প্ৰাইস ৰাখিছে আপোনালোকে আহক নেক্সট i20 দেখুৱাইছো এখন আপোনাৰ 1,20,000 ৰাখা আছে 1,20,000 10ৰ মডেল হয় এখন অনলি 1,20,000 টকাত আপোনালোকে i20 পাই আছে চাওক দেখুৱাই দিছো একদম ধুনীয়া কন্ডিশনৰ গাড়ী 2010ৰ মাত্ৰ 1,20,000 টকাত আপোনালোকে গাড়ী পাই আছে ইয়াতে 4 হুইলাৰ গাইছ বাইকৰ দামত আপোনালোকে যদি এখন 4 চকীয়া গাড়ী বিচাৰিছে তেন্তে এই i20 খন গাইছ স্পেশালি আপোনালোকে লৈ যাওক বিহুৰ সময় চলি আছে আপোনালোকে বাইকৰ দামত এখন 4 চকীয়া গাড়ী পাই আছে দেখুৱাই দিছো ভিতৰটো চাওক গাড়ী কন্ডিশন একদম ধুনীয়া হৈ আছে চাওক 1,20,000 টকাৰ গাড়ীৰ ইন্টেৰিয়ৰ আপোনালোকক দেখুৱাই দিছো i20 কিমান ধুনীয়া কন্ডিশনত আছে তো ইয়াতকে কমত আপোনালোকে গাড়ী পাব নেকি গাইছ ইয়াতকে কমত আৰু আপোনালোকে নাপায় তো বিহু সময় চলি আছে এতিয়া স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰক আৰু বুকিং কৰক নেক্সট ইফালে গৈছো এখন সৰু ফ্যামিলিৰ কাৰণে বঢ়িয়া গাড়ী হৈ যাব Honda Brio Okay. 2014 মডেল 180 আস্কিং প্ৰাইস 1,80,000 টকা চাওক ব্ৰায়ো ব্ল্যাক কালাৰত একদম ধুনীয়া কন্ডিশনত আছে 2014 ৰ গাড়ী 2014 মডেল ফাৰ্ষ্ট ওনাৰ ওয়াও লুকস বুলি ক'ব লাগিব নেক্সট ডাস্টাৰ দেখুৱাই দিছো ডাস্টাৰ এখন হৈ গ'ল আপোনাৰ 2017 মডেল ওকে ডিজেল গাড়ী এখন আপোনাৰ 480 আস্কিং প্ৰাইস আছে 4,80,000 দেখুৱাই দিছো ডিজেল ভেৰিয়েন্ট ডাস্টাৰ চাওক 4,80,000 টকাত পাব গাড়ী কন্ডিশন ধুনীয়া কন্ডিশনত আছে ওকে নেক্সট এখন নেক্সট আৰু এখন ডাস্টাৰ আছে 2018 ৰ অটোমেটিক 520 আস্কিং প্ৰাইস দেখুৱাই দিছো 2018 ডাস্টাৰ Automatic. 520 এখন কিমান ক'লে এখন 480 2017 ৰ তো দেখুৱাই দিছো ডাস্টাৰ ইয়াতে দুখন আছে 480 আৰু 520 যিখন আপোনালোকক লাগে ল'ব পাৰিব চাওক দুখন ডাস্টাৰ আছে নেক্সট এখন হৈ গ'ল পলো 2013 ৰ টপ মডেল হয় হাইলাইন ডিজেল এখন 180 আস্কিং প্ৰাইস 1,80,000 দেখুৱাই দিছো চাওক 1,80,000 টকাত আপোনালোকে পলো পাই আছে গাড়ী কন্ডিশন মই দেখুৱাই দিছো তো গাড়ী বহুত আছে ভিডিওটো ইখিনিতে স্কিপ নকৰিব গাইস মই আপোনালোকক ট্ৰাই কৰি আছো যে সোনকালে দেখুৱাবলৈ কিয়নো গাড়ী কালেকশ্যন বহুত আছে এটাও ভিডিওটো আধাহে গৈছে গাইস আপোনালোকে স্কিপ নকৰিব চাই থাকক আৰু যিসকলে ভিডিওটো লাইক কৰা নাই লাইক এটা আপোনালোকে কৰিয়ে দিয়ক তো নেক্সট আমি এইখন দেখুৱাইছো এখন হৈ গ'ল ডিজায়াৰ 2015 মডেল ডিজেল ওকে 330 আস্কিং প্ৰাইস 3,30,000 চাওক 3,30,000 টকাত সুইফট ডিজায়াৰ একদম ধুনীয়া কন্ডিশন 2015 চন ন 2015 ৰ 2015 সুইফট ডিজায়াৰ আপোনালোকে 3,30,000 টকাত পায় অৰিজিনেল পেইণ্টত আছে গাড়ী পুৰা গাড়ী হয় গাড়ী দেখুৱাই দিছো অৰিজিনেল পেইণ্টত আছে আৰু দাদা গাড়ীটো বহুত দেখুৱালো কিন্তু গাড়ী ভিতৰটোতো আমি দেখুৱাব পৰা নাই হয় ভিতৰৰ বিষয়ে আপুনি কিবা ক'ব নেকি গাড়ী ভিতৰৰ ভিতৰ condition? ইন্টেৰিয়ৰ চাওক বাহিৰটো ভাল থাকিলে ইন্টেৰিয়ৰটো অবিয়াসলি ভাল থাকিবই হয় আমাৰ গাড়ী হেনেকা একো প্ৰবলেম নাপায় না এক্সিডেন্টাল পাব না ৰিপেইণ্টৰ ইমান ইছ্যু নাপায় একো না ভিতৰটো ইন্টেৰিয়ৰ ফুলি ৱেল মেইনটেইন গাড়ী থাকে আমাৰ আৰু যদি কিবা কাম থাকে আপোনালোকে লোৱা সময়ত কৰা দিবনে লোৱা সময় আমি এটা সাৰ্ভিসিং ফ্ৰী সাৰ্ভিসিং দি দিম আৰু আফটাৰ সেলছো আমাৰ পৰা সাৰ্ভিস পাই যাব আৰু ওয়াৰেন্টি গ্যাৰান্টি কিমান দিনৰ দিয়ে আপোনালোক ওয়াৰেন্টি 6 মাহৰ এটা ওয়াৰেন্টি পাই যাব
ইঞ্জিন ৱাৰেণ্টি পায় ইঞ্জিন ৱাৰেণ্টি থাকিব। তো গাইজ আপোনালোকে চকু বন্ধ কৰি নিশ্চিন্ত থাকক আপোনালোকে ইয়াৰ পৰা ৰেবা অটোৰ পৰা যদি গাড়ী কিনে দাদাই ধুনীয়াকে কৈ দিলে যে 6 মান্থছৰ আপোনালোকে ইঞ্জিন ৱাৰেণ্টি পাই যাব আৰু গাড়ী লোৱা সময়ত এটা সাৰ্ভিসিং এওঁলোকৰ ফালৰ পৰা প্ৰভাইড কৰিব। তো চিন্তা কিহৰ গাইজ বিহুৰ সময় চলিছে আপোনালোকে ভিজিট কৰক এবাৰ ভিজিট কৰক। নেক্সট এখন হৈ গ'ল ফৰ্ড এস্পায়াৰ 2018 মডেল 340 আস্কিং প্ৰাইচ আছে এখন 340 আস্কিং ফৰ্ড এস্পায়াৰ দেখুৱাই দিছো সব গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে ফৰ্ড এস্পায়াৰ। নেক্সট এখন ভাৰ্না আছে 2016 মডেল ওকে 470 আস্কিং প্ৰাইচ। ভাৰ্না বহুতে বিচাৰি থাকে দেখুৱাই দিছো আপোনালোকক 2017ৰ ভাৰ্না কিমান ক'লে 470 আস্কিং প্ৰাইচ 470 আস্কিং দেখুৱাই দিছো সব গাড়ী কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে মই দেখুৱাই দিছো খুবেই ধুনীয়া কণ্ডিশ্যনত আছে ভাৰ্নাখন। তো 4,70,000 টকাত ভাৰ্না পাই আছে। তো দাদা এই ভাৰ্নাখন ফাইনেন্সত কিমান দিলে ওলাব এখন 1 লাখ টকা দিলে ওলাই যাব। 1 লাখ টকাতে যদি ভাৰ্না বিচাৰি আছে গাইজ ভোগালী বিহুৰ সময়ত তেন্তে আপোনালোকে ৰেবা অটোত আহিব লাগিব গাইজ চাওক মাত্ৰ 1 লাখ টকাতে আপোনালোকে ভাৰ্না এখন লৈ যাব পাৰিব ফাইনেন্সত। তো নেক্সট আহি গৈছো ফৰ্ড এস্পায়াৰ গাড়ী কণ্ডিশ্যন দেখুৱাই দিছো একদম ধুনীয়া কণ্ডিশ্যন চাওক এখন আপোনাৰ 2017 মডেল ডিজেল গাড়ী হয় ওকে 3,10,000 আস্কিং প্ৰাইচ 3,10,000 পেণ্টত আছে গাড়ী হয় গাড়ী অৰিজিনেল পেইণ্টত আছে চিন্তা কৰিব নালাগে গাইজ আপোনালোকে ডিলাৰ ভিজিট কৰক টেষ্ট ড্ৰাইভ লওক তাৰপিছত আপোনালোকে গাড়ী কিনি লৈ যাওক। ফৰ্ড এস্পায়াৰ 3,10,000 আস্কিং প্ৰাইচ 3,10,000 বাদ দিছো 3 লাখ টকা ফ্লেট ডাইৰেক্ট 3 লাখ টকা দিব গাড়ী লৈ যাব। নেক্সট এখন হৈ গ'ল ডিজায়াৰ 2018 VXI মডেল Okay. 5,10,000 আস্কিং প্ৰাইচ। চাওক দেখুৱাই দিছো একদম ধুনীয়া কণ্ডিশ্যন একদম নতুন হৈ আছে গাড়ী একদম নতুন কিমান চন এখন 2018 গাড়ী চাওক কিমান মান চলিছে এখন 40 প্লাস আছে ৰানিংটো চাওক গাড়ীৰ কণ্ডিশ্যন একদম ধুনীয়া গাইজ 40,000 কিলোমিটাৰ চলা গাড়ী হয় এখন আপোনালোকে 5,10,000 টকাত পাই আছে লৈ যাব। নেক্সট আৰু এখন এস্পায়াৰ আছে 2017 Okay. পেট্ৰল ভেৰিয়েন্ট এখন 3,25,000 আস্কিং প্ৰাইচ। তো 3,25,000 টকাত এস্পায়াৰ পাই আছে ফৰ্ড এস্পায়াৰ দেখুৱাই দিছো গাড়ীৰ কণ্ডিশ্যন একদম ধুনীয়া কণ্ডিশ্যন আছে চাওক ইণ্টেৰিয়ৰ দেখুৱাই দিছো গাড়ীৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰটো চাওক ইমান চাবই নালাগে গাইজ আপোনালোকে ইমান চাবই নালাগে আপোনালোকে বিন্দাছ কিনি লৈ যাব পাৰিব। ফৰ্ড এস্পায়াৰ 2000 কিমান মডেল 2017 মডেল পেট্ৰল 2017 3,25,000 টকাত গাড়ীখন লৈ যাব পাৰিব। নেক্সট ৰেড কালাৰত নেট কাৰ এখন চেলেৰিও 2022 মাত্ৰ 30,000 কিলোমিটাৰ চলিছে 5,60,000 আস্কিং প্ৰাইচ 5,60,000 টকা আস্কিং ৰাখিছে গাড়ী কণ্ডিশ্যন গাড়ী নেক্সট টু শ্বৰুম কণ্ডিশ্যন হৈ আছে নেক্সট টু শ্বৰুম কণ্ডিশ্যন গাইজ A1 কণ্ডিশ্যন বুলি ক'ব লাগিব গাড়ী আপোনালোকৰ চকুৰ সন্মুখত কেমেৰাত চাওক দেখুৱাই দিছো। আৰু যদি আপোনালোকে ফিজিকেলি গাড়ীখন চেক কৰিব বিচাৰে ডিলাৰ ভিজিট কৰক ইণ্টেৰিয়ৰো খুবেই ধুনীয়া হৈ আছে খুব ধুনীয়া হৈ আছে গাড়ীখন মই দেখুৱাই দিছো চাওক ইণ্টেৰিয়ৰ কণ্ডিশ্যন দেখিছে আপোনালোকে খুব ধুনীয়া হৈ আছে 5,60,000 টকা প্ৰাইচ ৰাখিছে। ফাইনেন্সত কিমান মান দিলে ওলাব এখন 1.5 লাখ দিলে ওলাই যাব 1.5 লাখ টকা দিলে এখন গাড়ী লৈ যাব পাৰিব গাইজ ফাইনেন্সত আহিব আপোনালোকে। নেক্সট এখন সুইফট আছে 2018 মডেল ওকে 34,000 অনলি ৰানিং আছে ওকে 5,10,000 আস্কিং প্ৰাইচ 5,10,000 টকাত সুইফট লৈ যাওক দেখুৱাই দিছো গাড়ী। নেক্সট ইপিনে আপোনাৰ এল্টো আছে 2017 270 আস্কিং প্ৰাইচ দেখুৱাই দিছো 2017 এল্টো আপোনালোকে 2,70,000 টকাত পাব এল্টো দেখুৱাই দিছো গাড়ীৰ কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে চাওক এখন ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব কিমান দিলে ওলাব এখন 80,000 টকা দিলে ওলাই যাব 50ত ওলাবনে নাই 50তে ওলাই দিম তো 50,000 টকা দিয়ক আৰু আপোনালোকে 2017 চনৰ এল্টো লৈ যাওক বিহুৰ সময় চলিছে যদি এখন সেকেন্ড হেণ্ডত এল্টো বিচাৰি আছে আপোনালোকে ৰেবা অটোত আহক 50,000 টকা আপোনালোকে হাতত লৈ আহক যদি বাজেটৰ কিবা ইস্যু আছে 50,000 টকাত গাড়ী ওলাই লৈ যাব পাৰিব। তো গাইজ আজি ভিডিঅ'ত ইমানে আছিলে ভিডিঅ'টো চাই কেনে পাই কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু লাইক কমেন্ট শ্বেয়াৰ গোটেইখিনি কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাব। তো আজিলৈ বিদায় লৈছো বাই বাই এণ্ড টেক কেয়াৰ।